হাতী আহিছিল ৰাতি যোৱা মানে আজি যোৱা ৰাতি 11টামান বজাত আহি পেলাই মুন্সি মাৰ্ডিৰ ঘৰটো ভাঙি পেলাই অনুমান 4 কুইণ্টেলমান ধান খাইছে আৰু এটা মানে সেই ঘৰ ভগাৰ সময়ত মানে এটা ছাগলী মৰি গ'ল মানে চিপি দি মৰি গ'ল মানে বেৰা দি মোটামুটি অনুমান ছাগলৰ অনুমান 6-7 কেজি হ'ব আৰু হাতীখিনি কোনফালে গৈছে হাতীখিনি পিছত দক্ষিণ পিনে ছাইডত গুচি গ'ল নেশ্যনেল হাইৱে দক্ষিণ ছাইডত আপোনালোকে এতিয়া ডেইলি ভয়ত দিন কটাব লগা হৈছে নেকি আমি এতিয়া পৰা মানে নহয় 4-5 বছৰ হৈছে আৰু এনেকুৱা হৈছে মানে 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 শান্তিকৈ হ'ব নোৱাৰিলোঁ আৰু হ'ব পৰা নাই আৰু ভয়তে মানে 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 দিন ৰাতিটো কটাব লগা হৈ আছে কাৰণ কেতিয়া আহিব পাৰে কেতিয়া নাহিব পাৰে কেতিয়া হাতী আহিছিল দাদা আজি আহিছিল 4টা এটাৰ দাঁত আছে আৰু 3টা মানে নৰ্মাল আছিল কি নাম গাঁওখন পিৰিপুৰ खिचड़ी बनाओ 2टा बोतल आनो मारली फागला या बा या फागला सब